সকল ভালে আছে না? মই আচলতে কিবাকে ভাপ কেনে গৰম দিছে আজি বহুত দিনৰ মূৰত আপোনালোকৰ লগত অলপ লগ হৈছোঁ। আজি গোটেই ব্লগটো সম্পূৰ্ণ আমাৰ লোকেল ভাষাত মানে নামনি অসমৰ ভাষাতে ক'ম। বেয়া নাপাওক তাৰ কাৰণে। বলক তেতিয়াহ'লে দিনটো আৰম্ভণি। নাই ৰ'ব সেইকাৰণে আৰু জ্বৰে ল'ব লগা হৈছে, উপায় নাই। ধান মেলি দিছোঁ ৰ'ব অলপমান, নাওমান ৰ'দ দি আহে হৈছে সেইকাৰণে দিছোঁ। জানে এই কাপোৰৰ পৰা লেতেৰাহে কৰিছোঁ, ঠিকে লেতেৰা কৰিলেতো নহ'ব না, এবাৰ ধুবও লাগিব একবাৰ। উপায় নাই, কি কৰিম আৰু বিশ্বাস কৰিব মানে কেতিয়াবা এনেহেন অৱস্থা হয় যে চাদৰ মেখেলা পিন্ধিবা বাকী ৰাতিপুৱা উঠি পানী ধৰিব লাগে, ঝাৰু ধৰিব লাগে, কি কৰিব আৰু। অনেক কৰি গা চা ধুই আহি পেলোঁ, এতিয়া মন্দিৰত যাব লাগে। এইখনৰ কালি ভাত চাই ৰ'ব, এই চেঞ্জ কৰিব লাগিব। জ্বালা মোৰ সৰু থাপনাখন লেতেৰা হৈছে বাৰু, চাফা কৰিব লাগিব। ভাল খাইছে আৰু শুইছে, বিন্দাছ জীৱন, না ফিউচাৰৰ চিন্তা না কিবা বেলেগ চিন্তা, একেবাৰে শান্তিৰ জীৱন। চিধা আহি গ'লোঁ এতিয়া ৰান্ধি বাঢ়ি ভাতৰ কাঢ়ি লৈছোঁ, এইফালে চালাড কিবা কিবি এনেকৈ লৈছোঁ আৰু দেখছে কাঢ়িখন। এই যে আঞ্জা পাতি ইভেণ্টবিলাক নহ'লেও কথা নাই, কিন্তু আচাৰ টেঙা জ্বলা এইবিলাক হ'লে একদম আৰু মানে কোনফালেদি ভাতকেইটা যায় মই নিজে গম নাপাওঁ। দিয়ক বাৰু খাই লৈ পেলাই লগ কৰি আছোঁ আপোনালোকক। চিধা আহি গ'লোঁ ছাগল নিবা, ছাগলে গৰুৱে একেবাৰে লৈ যাওঁ ৰ'ব। মানে একেবাৰে ৰান্ধনিৰ পৰা গোৱাললৈকে গোটেইখিনি হ'ব লাগে। এটা দিনৰ শেষ আৰু মোৰ ভিডিঅ'টো শেষ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে সেইখিনি আৰু কৰি দিব আৰু সেই লাইক কমেণ্ট শ্বেয়াৰখিনি।